নমস্কাৰ। আমি আজি 1 মাহৰ এটা প্ৰচেষ্টাৰে আমি এভাগী নাট আয়োজন কৰিছিলোঁ। ভাওনাৰ নাট বিশেষকৈ তাকে আমি আজি অন্তিম মুহূৰ্ত পাইছোঁহি। ভাওনা আমি দেখাম সকলোকে, আৰু আমি ভাওনা কৰিবলৈ সকলো লগে ভাগে দেশৰ মানুহ, জোহাৰ মানুহ, ভাৱৰীয়া, কোনে কি লৈছে আমি তাকো দেখাম। এপাক সকলোকে সকলো মনৰ কথাবিলাক ল'ম। তাকে কৰিবলৈ আগবাঢ়িছোঁ। আজি বিজয়া দশমীৰ দিনা তাকে প্ৰথম ভিডিঅ'টো আমি গাড়ীখনৰ পৰাই আৰম্ভ কৰিলোঁ। আমাৰ দলটো হৈছে ত্ৰিনয়ন নাট্য গোষ্ঠী ঘিলামৰা ঘাঁহিগাঁও। তাকে দেখাম কোনে কি ৰোল লৈছে। তাই অকণ ক'ব, কিছুমানে সংলাপো মাতিব, ভাল লাগিব, সকলোৱে চাব। এতিয়া যাম। প্ৰথম আমি আৰম্ভ কৰিম এজন যোৰহাটৰ অভিজ্ঞ। তোমাৰ নাম কৈ দিয়া। সূত্ৰ কোৱা, কিমান বছৰ হ'ল? 10 বছৰমান হ'ল। 10 বছৰ। প্ৰফেচনেলি কৰা এনে নাচ শিকা মই সৰুৰ পৰাই নাচিছিলোঁ। হয়, সুতৰা হিচাপে কৰা 10 বছৰমান হ'ল। 10 বছৰ পিছত আজি আহি ঘিলামৰাত প্ৰথমবাৰ কৰিবলৈ আহিছে ত্ৰিনয়ন গোষ্ঠীৰ লগত, নহয় জানো? তাকে অকণমান আমি চবৰ পৰা জানিম কোনে কি ৰোল লৈছে। প্ৰথম আমি যাম বিষ্ণু ওচৰলৈ। প্ৰথম আমি বিষ্ণু ওচৰলৈ যাম। বিষ্ণু ভাগৰ আমি অভিজ্ঞতা জানিম। তাৰপিছত জোহাৰৰ ওচৰলৈ যাম। এইফালে চাব, আপুনি কি ৰোল লৈছে, কি নাটক কৰিবলৈ আহিছে, কোন নাট্য গোষ্ঠী, ক'ত কৰিব, অকণমান জনাওক। নমস্কাৰ, মই বামন অৱতাৰ নাটকত বিষ্ণুৰ ভাওটোৰ কৰিবলৈ আহি আছোঁ। আমি অকণমান অভিজ্ঞতাৰ কথা জনাব। আমাৰ মানে কি কয়, ত্ৰিনয়ন নাট্য গোষ্ঠী আমাৰ ঘিলামৰা ঘাঁহিগাঁও। আমি আহি আছোঁ বৰ্তমান তাৰিয়নী বৰবিল গাঁৱত ভাওনা প্ৰদৰ্শনৰ বাবে। অভিজ্ঞতা মানে কি, প্ৰথম মোৰ আগতে বেলেগ ভাওনাত কৰিছোঁ, কিন্তু এইটো মানে বৰ্তমান যিটো মাতৃভাষাৰ ভাওনা এইটো প্ৰথম। ধন্যবাদ। আমাৰ লগত আছে লাচিত দা। লাচিত দা, আপুনি লগ পোৱাটো বহুত দিন হ'ল, তাকে অকণমান জনাওক। ধন্যবাদ। আহিছোঁ এই ৰঞ্জনহাটৰ টিমটোৰ নাম কি আছিলে? ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠীৰ লগত ভাও কৰিবলৈ আহিছোঁ। আজি ভাল লাগিছে, ৰঞ্জনক বহুত দিনৰ লগ পাইছোঁ। যোৰহাটৰ পৰা আমাৰ পাৰ্থ আহিছে সূত্ৰ নাচিবৰ কাৰণে। ভাবিছোঁ ভাওনা আজি ভালেই হ'ব। ইহঁতে পোৱালীকেইটা গোটেইকেইটা ভাও মুখস্থ কৰি আহিছে। খালি অসুবিধা এটা পাই আহিছোঁ, ড্ৰাইভাৰজনে বৰ গাড়ী চলাব নাজানে, ৰাখি লওঁতে বেগ চেগ নাপায়। বেগ মাৰি ৰাখিব নোৱাৰেগৈ আচলতে। আৰু ল'ৰাবোৰে অকল মানে কথা পতাত ব্যস্ত, গাড়ীখন বেকাৰ হৈ গৈছে। মানে মই অকলে কিমান ধৰিম। আপুনি শিকাই অনা আজি 1 মাহে শিকোৱা, অকণমান অভিজ্ঞতা কৈ দিয়ক। অভিজ্ঞতা খুব সুন্দৰ অভিজ্ঞতা। মই মানে মনত ভাবি থকাতকৈ অলপ বেছি ভাল হ'ব বুলি ভাওনা ভাবিছোঁ। তাকেহে সেয়া আমি সকলোকে আহ্বান জনাইছোঁ। আমাৰ ইহঁতৰ যি ভাওনাৰ উদ্যোগ, সেই উদ্যোগত যাতে আপোনালোকে আৰু অলপ আগুৱাই যাবৰ কাৰণে সুবিধা প্ৰদান কৰে, তাৰ বাবে আমি সকলোকে বাৰ্তা জনাইছোঁ। ধন্যবাদ। মাজনী, আপুনি কি ৰোল কৰিছা? ভাওনাখনৰ নাম কওঁ, বামন অৱতাৰ। নাট্য দলটোৰ নাম হ'ল ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠী। খোৱাটো মেইন খোৱাটো মেইন। এইফালে বহুত ধন্যবাদ। আৰু আছে, আমি আছে আৰু দেখাম।
দাদা আপুনি কি ৰোল কৰিছে? মই কাশ্যপ ৰোল কৰিছোঁ। কি নাটকৰ কোন দলৰ হৈ আহিছে ভাওনা? ব্ৰাহ্মণ অৱতাৰ হয়, মই কাশ্যপ ৰোলটো কৰিছোঁ। আমি এতিয়া আহি আছোঁ সকলোবোৰ অগ্নিনদী ভাওনা কৰিবলৈ। আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জনাব। ভাওনা অভিজ্ঞতা আমাৰ সন্মানীয় আমাৰ গুৰু লাচিতাটো আছেই, তেওঁৰ পৰা আমি যথেষ্ট শিকিছোঁ। গাঁৱত একেলগে সকলোৱে মিলি ভাওনা ৰিহাৰ্চেল কৰিলোঁ। আমাৰ ক্ৰিয়ান্ত ভৰালী ডাঙৰীয়া আৰু আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আমাৰ লগত আহিছে। যথেষ্ট তেওঁলোকে প্ৰেৰণা দিয়ে। নামঘৰ আখৰা কৰাৰ মুহূৰ্তত গৈ পেলাই নি তেওঁলোকে নানা ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান বস্তু দেখাই দিয়ে। গতিকে তাতে আমি প্ৰেৰণা পাওঁ। আমি সকলোকে ভাওনাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দেৱজিৎ হাজৰিকাইও যথেষ্ট কষ্ট কৰিছে ভাওনাখনক লৈ। গতিকে আমি সকলো শিল্পী কলা কৌশলী তথা আমাৰ মেকআপ আৰ্টিষ্টৰ পৰা ধৰি আপোনাৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ লগত আৰু দুজন ব্যক্তি আছে, মহান ব্যক্তি, ভাওনা সৰুৰ পৰাই ভাওনাৰ লগত জড়িত মানুহ। তেখেতক আমি দুই এষাৰ কথা জানিম। ব্যক্তিজন হৈছে এইফালে চাব বৰাদা। বাবাকে অভিজ্ঞতা ভাওনা বুলিবলৈ এতিয়া ভাওনাটো আমি যেতিয়া সৰুৰ পৰা ভাওনা কৰিছোঁ সেই ভাওনা আৰু আজিৰ ভাওনাৰ মাজত যথেষ্ট পাৰ্থক্য আহিছে। কিন্তু হ'লেও যুগৰ লগত খাপ খাই চলিবৰ বাবে এতিয়া যিটোকে ভাল বুলি ভবা হৈছে আজিকালি 3 ঘণ্টীয়া ভাওনা। আগৰ যি মহাপুৰুষে ভাওনা আছিল গোটেই ৰাতিপুৱা ভাওনা হয় আৰু এতিয়া 3 ঘণ্টীয়া ভাওনা। কিছুমানকে কথা কৈছে আজিকালি প্ৰায় ভাল হৈছে বুলিয়ে ভাবোঁ। মানুহৰ যথেষ্ট পৰিশ্ৰম কৰি আহিছে। তাৰোপৰি মাজতে ভাওনাৰ ক্ষেত্ৰত যথেষ্ট উশৃংখল হৈছিল, কিন্তু এতিয়া কিছুমান শৃংখলাবদ্ধ হোৱা দেখা পোৱা গৈছে। সেই ফালৰ পৰা অলপ নিৰ্বাহে লাগে। কিন্তু তাৰ ভিতৰতে যিখিনি আমাৰ মহাপুৰুষীয়া ভাওনা আছিল, শ্ৰীমন্ত শংকৰদেৱে বজাৰখনত বজাৱলী ভাওনা নাটক ৰচনা কৰিছিল। সেই ভাওনাবিলাক আজিকালি প্ৰায় দেখিবলৈ পোৱা নাযায়। কিন্তু হ'লেও আমাৰ গাঁৱতে সেই ব্যৱস্থাটো আছে। আমি দুয়োকুলে ৰক্ষা কৰি চলিছোঁ। যিহেতুকে আমি বজাৱলী ভাষাৰ ভাওনাও আমি কৰোঁ আৰু মাতৃভাষাৰ ভাওনাও কৰোঁ। গতিকে আমাৰ ভাওনাৰ বিষয়ে অভিজ্ঞতা বুলি ভাওনাটো জীয়াই থাকিব লাগে। সকলোৱে নিস্বাৰ্থভাৱে অসমীয়া সংস্কৃতি ৰক্ষাৰ কাৰণে আগবাঢ়িব লাগে। গুণানুষ্ঠানৰ বিশেষ ভাওনা মহাপুৰুষজনে ভাওনাৰ ব্যৱস্থাটো কৰিছিলে এইটো কাৰণে যে সকলোকে শাস্ত্ৰ পঢ়ি বা ধৰ্মগ্ৰন্থবিলাক পঢ়ি বুজাই পৰাৰ সুবিধা নাছিল। কিন্তু ভাওনা হিচাপে যদি সেই একেটা আখ্যানকে যদি ভাওনা হিচাপে পৰিৱেশন কৰে তেতিয়া হাজাৰ হাজাৰ মানুহে একেলগে বুজিব পৰাকৈ মানে এইটো নাটকৰ জৰিয়তে নৃত্যৰ জৰিয়তে এইটো বুজোৱাৰ এটা ব্যৱস্থা কৰি ভাওনা পৰিৱেশনৰ ব্যৱস্থা কৰিছিল। গতিকে আজিও সেই পৰম্পৰা ধৰি ৰাখি আমাৰ অন্যান্য জেগাতো ভাওনা আছে, ঠিক আমাৰো এনেধৰণে আমি ভাওনা কৰি আজি আগতে আমাৰ গাঁৱতে কৰিছিলোঁ, এতিয়া আমি বাহিৰতো ভাওনা পৰিৱেশন কৰিবলৈ বুলি আগবাঢ়ি আহিছোঁ। তাকে আমাৰ ভাওনা অভিনয় কি হয় আমি নিজে নিজৰ চাৰ্টিফিকেটখনটো দি ল'ব নোৱাৰোঁ। গতিকে আমাৰ অভিনয় চাই ৰাইজে কি পায় সেইটো ৰাইজে মতামত আগবঢ়াব। লাষ্টত আপোনাৰ পৰিচয়টো দি দিয়ক। মোৰ নাম ক্ষীৰানন্দ ভৰালী, মই ত্ৰিনয়ন সাংস্কৃতিক সমাজৰ সভাপতি। আৰু এজন আছে মহান ব্যক্তি, আমি তেওঁৰ পৰা জানিম। আপুনি আজিলৈকে কিমান ভাওনা কৰিলে জনাই দিয়ক এপাক। ভাওনা আপোনাৰ পৰিচয়টো দি লওক। মোৰ প্ৰাঞ্জল খনিকৰ। হয়, মই বিশেষ নতুন, গতিকে লাচিত খনিকৰদেৱৰ লগত শিকি আছোঁ। কিমান বছৰৰ পৰা জড়িত? মই 2 বছৰমান হৈছে। আচ্ছা, ঠিক আছে। আজি ভাওনাৰ শুভেচ্ছা। বাকী আৰু আমি কথা পাতিম। বহুত মহান মহান ব্যক্তি আছে। ভাবিব নোৱাৰি মানে। দাদা আপুনি কি ৰোল কৰিছে? মই বানৰ ৰোলটো কৰিলোঁ, বলিৰ প্ৰত্যেকবাৰ। সংলাপ এটা মাতি দিব নি? সংলাপটো একেবাৰে দিম তাতে। সেইটোতো আহিবই। এতিয়া তুমি জনা বহুত ভাল লগা এটা সংলাপ মাতি দিয়ক, সৰুকে হ'লেও সৰুকে ন? ৰাইজে চাই ভাল পাব। পিতৃদেৱ মিছাতে ঈশ্বৰ বহুত সঞ্চিত শক্তি বিকল সমুদ্ৰ মন্থন কৰিলোঁ আমি, কিন্তু দৈত্যৰ ভাগ্য অৱতাৰণাৰ বাদে আন একোকে নিমিলে। ধন্যবাদ, ভাল লাগিলে। আমি ভাওনা ভিডিঅ' দিম, চাব ৰাইজে। মই এটা কৰোঁ পাই ইমান দূৰৰ পৰা ভাওনা চাম বুলি আহিছে, আপোনালোকৰ মনে কি কৈ আছে যে ভাওনাখন কেনেকুৱা হ'ব জনাওক অকণমান। ভাওনাখন ভাল হ'ব বুলিহে ভাবিছোঁ।
তেওঁলোকে ভাল কওক, আমি আশীৰ্বাদ দিছোঁ হয় আৰু কি ক'ম ইমানেই। ঠিক আছে, ধন্যবাদ। এইজন আমাৰ লগত আছে, কি ৰোল কৈছে? শুক্ৰাচাৰ্য। শুক্ৰাচাৰ্য জনাব তেওঁৰ অভিজ্ঞতাৰ কথা, ভাওনা অভিজ্ঞতা। ভিডিঅ'টো আমি দেখাম পিছত, ভাওনা অৰিজিনেলটো। গৈ আছোঁ বৰ্তমান গাড়ীত, বৰ্তমান গোগামুখ পাৰ হৈ আহিছোঁ। এতিয়া আপোনাৰ জনাওক। হয়, মোৰ নাম তিলক শইকীয়া। মই বামন অৱতাৰ নাটকৰ শুক্ৰাচাৰ্যৰ ৰোলটো অভিনয় কৰিম। হয়, বৰগুৰিনীতি তাৰিয়নীত কৰিব আহি আছোঁ। ভাওনা ভালেই লাগে কৰি, শংকৰদেৱৰ কলা সংস্কৃতি জীয়াই ৰাখিব লাগিব। তাকে সেই মনোবৃত্তি লৈ আগবাঢ়িছোঁ। ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ কৰোঁ। কওক, নমস্কাৰ। আপুনি কি ৰোল কৰিম বুলি ভাবিছে? মই দানৱ পাৰ্টটো কৰিম। হা? মানে মই দানৱৰ কি দানৱ? মই দানৱ। আচ্ছা, ভাল হ'ব ভাওনা। ঠিকে আছে, ধন্যবাদ। আমি এতিয়া ইন্দ্ৰৰ ওচৰলৈ যাম। ইন্দ্ৰই জনাব তেওঁৰ অভিজ্ঞতাৰ কথা। এতিয়ালৈকে কেইখন ভাওনা কৰা হ'ল এই বছৰত? হিচাপ কৰিব লাগিব। ৰখাই দে দিব নহয়। ঠিক আছে, চবৰে অলপ অলপ ভিডিঅ' আমি এতিয়া যিহেতু বনাইছোঁ। এজন হ'ল পাৰ্থপ্ৰতিম বৰা, যোৰহাটৰ। তেওঁৰ লগত আমি ভাওনা কৰিবলৈ পাই বহুত সুখী, কাৰণ তেওঁ এজন মহান ব্যক্তি, প্ৰফেশ্যনেল হোৱা আজি বহুত বছৰ আগতে তেওঁ প্ৰফেশ্যনেল ভাওনা কৰা মানুহ। যিহেতু আমি এতিয়া তেনেই সাধাৰণ, যিহেতু আমি প্ৰায় জগি আহিছোঁহে, সাধাৰণ মনুষ্য। তেওঁৰ লগতো যে আমি ভাওনা কৰিবলৈ সুবিধাকণ পাইছোঁ, ভাল লাগিছে। পাৰ্থপ্ৰতিম বৰা আমাৰ ভাওনাৰ লগত আহিয়ে থাকিব। আৰু তেওঁ সূত্ৰ কৰি কৰি যিহেতু ঘৰত নধৰাহে গৈছেগৈ, পুৰস্কাৰ মানে ট্ৰফি, শ্ৰেষ্ঠ অসমৰ সৰ্বশ্ৰেষ্ঠ সূত্ৰ বুলি ক'লে প্ৰথম নাম পাৰ্থপ্ৰতিম বৰাই আহিব। ধন্যবাদ। আৰু দেখাম ভিডিঅ'টো, আমি এতিয়া যিহেতু আহি আছোঁ, মেকআপ কৰা সময়ত দেখাম, ভাওনা দেখাম, কেনেকুৱা লাগে জনাব খালি। কিন্তু মহাভুল কৰিলো মই, বিশ্বাস কৰি চলিল মাথুৰ ক্ৰোধৰ অনল সতুৰ নারায়ণের শরণার অংশ হয়ে স্বার্থ পূরণ করিলে সেই দেবতা সমাজে আজি দৈত্য সমাজৰ আগতে লজ্জানত হৈ এক কৰো নিজ ভাগ্য ঘূৰি যাওঁ নেকি নিজ ৰাজ্যলৈ নে
বিষমে ক্ষয় করি দুবাহুর বঞ্চিত শক্তি বিশাল বিশাল কিন্তু দৈত্যৰ ভাগ্যতে অপারণার বাদে আর এটুকে বঞ্চিত কৰি মন্থন তাত সকলো সম্পদৰ পৰা চকুৰ দেৱতা বলি আৰু সিদ্ধ কৰি নতুন মোৰ আজি দিব্যতা মন